এডিআৰই 3.0 লগতে অসম চৰকাৰৰ আহিব লগা সকলো পৰীক্ষাৰ বাবে সুবিধা হোৱাকৈ আজি আমি আলোচনা কৰিম 20টা গুৰুত্বপূৰ্ণ প্ৰেক্টিছ কুৱেশ্যন। এই প্ৰশ্নবিলাকৰ পৰা এক্সামত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু শুদ্ধ উত্তৰবিলাক কমেণ্ট কৰি জনাব। লগতে তোমালোকৰ প্ৰিপাৰেচন কিমান আগবাঢ়ি আছে নিজে চাই ল'ব পাৰিবা। আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে আইৰন মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট প্ৰশ্নটো সুধিছে মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2016 চনত। নেক্সট প্ৰশ্নটো সুধিছে মহাত্মা গান্ধীয়ে কেতিয়া দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1930 চনত। নেক্সট গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৰনাৰায়ণ। নেক্সট প্ৰশ্নটো সুধিছে গংগা চিলনী পাখি নামৰ গ্ৰন্থখনৰ লেখক কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষীনন্দন বৰা। নেক্সট প্ৰশ্নটো সুধিছে অসমীয়া সাহিত্যত অগ্নিকবি বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কমলাকান্ত ভট্টাচাৰ্য। নেক্সট প্ৰশ্নটো সুধিছে কলা শিৰোমণি বঁটা বিজয়ী অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিতেশ্বৰ শইকীয়া। নেক্সট প্ৰশ্নটো সুধিছে কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অটল বিহাৰী বাজপেয়ী। এনেকুৱা ইণ্টাৰেষ্টিং প্ৰশ্নবিলাক মনত ৰাখি থবা। নেক্সট প্ৰশ্নটো সুধিছে পানীৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফেডমিটাৰ। পানীৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম হৈছে ফেডমিটাৰ। নেক্সট প্ৰশ্নটো সুধিছে নদ নদীৰ দৈৰ্ঘ্য জোখা যন্ত্ৰটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰটমিটাৰ। নদ নদীৰ দৈৰ্ঘ্য জোখা যন্ত্ৰটোৰ নাম হৈছে ৰটমিটাৰ। নেক্সট প্ৰশ্নটো সুধিছে বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেৰমিটাৰ। নেক্সট প্ৰশ্নটো সুধিছে অসমৰ নৱদ্বীপ বুলি কোনখন ঠাইক কোৱা হয়? যদি প্ৰশ্নবিলাক ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নলবাৰী। নেক্সট প্ৰশ্নটো সুধিছে পূবৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয়। নেক্সট প্ৰশ্নটো সুধিছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1900 চনত। 1900 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। নেক্সট প্ৰশ্নটো সুধিছে অসমত চিপাহী বিদ্ৰোহ কোনে আৰম্ভণি কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মণিৰাম দেৱান। নেক্সট প্ৰশ্নটো সুধিছে অসমৰ জাতীয় পক্ষীবিধৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেওহাঁহ। অসমৰ জাতীয় পক্ষীবিধৰ নাম হৈছে দেওহাঁহ।
নেক্সট প্ৰশ্নটো সুধিছে পুৱামক্কা ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাজো। নেক্সট প্ৰশ্নটো সুধিছে বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1874 চনত। নেক্সট প্ৰশ্নটো সুধিছে পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1894 চনত। নেক্সট প্ৰশ্নটো সুধিছে শুক্লধ্বজক আন কি নামেৰে জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বীৰ চিলাৰায়।